কি খবৰ সকলে চাগে নিশ্চয় ভালে আছে। মই এতিয়া যাবলৈ ওলাইছোঁ আজি ইণ্ডিয়া গেট দিল্লীৰ। গতিকে ৰাতিপুৱা 4:30 বজাতে মই ৰুমৰ পৰা ওলাই আকৌ নোখোৱাকৈ আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। যিসকলে ভিডিঅ'টো চাই আছে প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি যাব। ইয়াত টিকেট লৈ ল'লোঁ। মই মেট্ৰ'ত ইয়াৰ পৰা উঠিম। ইয়াৰ পৰা 1 ঘণ্টা লাগিব টাইম। গতিকে বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিবলৈ পাইছে মই মেট্ৰ' ৰেলৱে ষ্টেচনত। এয়া মেট্ৰ'ত ইণ্ডিয়া গেট যাবৰ কাৰণে উঠিবলৈ ল'লোঁ। এয়া মেট্ৰ' আহিছে দেখিবলৈ পাইছে। এয়া মেট্ৰ' ট্ৰেইন ইমান ধুনীয়া দেখিছে, ইমান স্পীডত আহে। কম সময়ৰ ভিতৰত বহুত দূৰ জেগা আপুনি ইয়াতে যাব পাৰি। গতিকে মই 1 ঘণ্টা প্ৰায় ইয়াতে জাৰ্ণি কৰিম। বলক তেন্তে ট্ৰেইনৰ ভিতৰত সোমাই যাওঁ। এয়া গাড়ী ৰখি গ'ল মেট্ৰ' ট্ৰেইন। গতিকে মই দৰৱাজা খোলাৰ লগে লগে ভিতৰত সোমাই যাম। এয়া মই ভিতৰত এণ্ট্ৰি মাৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে ভিডিঅ'টো চাই আছে লাইক কৰি যাব আৰু কমেণ্ট এটা নিশ্চয় কৰিব, আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, নিশ্চয় লাইক এটা কৰি দিব। এয়া মেট্ৰ' ট্ৰেইনৰ ভিতৰত দৃশ্য। এয়া মই মেট্ৰ' ষ্টেচনৰ পৰা আহিলোঁ আৰু লগে লগে মই তুৰন্ত নামি গ'লোঁ, কাৰণ ট্ৰেইনখন বেছি দেৰি নৰখে। গতিকে লগে লগেই নামিব লাগে। নামি উঠি কিনে মই এটা বেলেগ ৰেলত যাম। গতিকে বেলেগ ট্ৰেইনত চেঞ্জ কৰিব লাগিব ৰুট। গতিকে মই আহিলোঁ চেৰিৰে। কি চেৰিৰ নাম পাহৰি গ'লোঁ, ক্লাছ নিদিব। কি কয় মনত নাই বাৰু, আপোনালোকে কমেণ্ট কৰি জনাব। প্লিজ ভিডিঅ'টো লাইক কৰি দিব। এয়া মই আহিছোঁ বুলি ট্ৰেইনৰ ৰেলৱে ষ্টেচনৰ পৰা নামিয়ে মোৰ কমচে কম 3 কিলোমিটাৰ বুলি আহিব লাগে। দেখিবলৈ পাব ইণ্ডিয়া গেট 3 কিলোমিটাৰ বুলি। এয়া দেখিবলৈ পাইছে দিল্লীৰ এখন গাৰ্ডেনৰ দৃশ্য। মই চিধা গৈছোঁ ডাইৰেক্ট। মই এটা মানুহ সুধিলোঁ, এইটো ৰাস্তাৰে গ'লে চিধা আপুনি দিল্লী গৈ পাব। গতিকে মই এয়া খোজকাঢ়ি যাই আছোঁ স্পীডত, পূৰা একদম ভাগি, কাৰণ খালী পেটত আছোঁ, খোৱা নাই আৰু মই কামত এঠাইত যাব লাগিব, লেট হ'ব। গতিকে মই পূৰা একদম দৌৰি গৈ আছোঁ আপোনালোকৰ কাৰণে। গতিকে যিসকলে ভিডিঅ'টো চাই আছে প্লিজ মোৰ কাৰণে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। এয়া দেখিবলৈ পাইছে আপোনালোকে দূৰৰ পৰাই ইণ্ডিয়া গেট। এয়া মই আৰু বেছি সময় নালাগে ৱেইট কৰিব। এয়া দেখিবলৈ পাইছে ইণ্ডিয়া গেট। গতিকে আপোনালোক ইণ্ডিয়া গেট দেখিবলৈ পাইছে। মই আছোঁ এতিয়া বৰ্তমান ইণ্ডিয়া গেটত। ইণ্ডিয়া গেট পেডেল আহি গ'লোঁ ৰেলৱে মেট্ৰ' ষ্টেচনৰ পৰা। গতিকে আপোনালোকক দেখাই আছোঁ সন্মুখৰ পৰা পূৰা কেনেকুৱা কি। গতিকে ভিডিঅ'টো যিসকলে চাই আছে প্লিজ লাইক কৰি দিব। বহুত কষ্ট কৰি পেডেল কৰি আহি আছোঁ, আৰু যিসকলে মোক ফ'ল' কৰে নাই সেইসকলে ফ'ল' কৰি যাব, লগতে শ্বেয়াৰ কৰি দিব এবাৰ। গতিকে এয়া দেখিবলৈ পাইছে, ঘূৰাই আছোঁ। এয়াই হৈছে ইণ্ডিয়া গেট। এয়াই হৈছে ইণ্ডিয়া গেট। এয়া হৈছে ইণ্ডিয়া গেট। মই যাই আছোঁ বছৰৰ পৰা। দেখাম আপোনালোকক। গতিকে আপোনালোকে দেখিবলৈ পাইছে, ওচৰৰ পৰা দেখিবলৈ পাইছে যদিও বহুত দূৰ আছে। গতিকে মই খোজকাঢ়ি যাই আছোঁ। গতিকে তেন্তে বলক তেন্তে লাইক এটা মাৰি আমি ইণ্ডিয়া গেট চাই আহোঁ। গতিকে আপোনালোকক দেখাই আছোঁ এয়া ইণ্ডিয়া গেট। গতিকে ইণ্ডিয়া গেটৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছে। গতিকে মই এতিয়া যাম এটা সুৰংগৰে, আৰু সুৰংগৰে গৈ একদম ইণ্ডিয়া গেটৰ তলৰ ফালেদি ওলাম। গতিকে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাই থাকিব। যিসকলে চাই আছে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে বলক মই তলত এটা সুৰংগৰে গৈ মাত্ৰ ইণ্ডিয়া গেটৰ একদম তলেৰে আপোনালোকক ভিডিঅ' বনাই দিছোঁ। এয়া মই তলেৰে আহি মাত্ৰ এয়া ইণ্ডিয়া গেটৰ পূৰা সম্পূৰ্ণ সন্মুখত আহি পালোঁ। এয়া দেখিবলৈ পাইছে গামলা চামলাই ফুল চুল লগাইছে, একদম লগাই চগাই একদম ধুনীয়া চিকচিকীয়া কৰি থৈছে একদম। কাৰণ মই পুৱাই আহিছোঁ 7টা বজাতে, একদম সূৰ্য উদয় হৈছে মাত্ৰ। গতিকে আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে প্লিজ লাইক এটা কৰি দিব, আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আৰু শ্বেয়াৰ কৰি দিব পাৰিলে। আৰু মোক যিসকলে ফ'ল' কৰা নাই ফ'ল' কৰি যাব। এয়া দেখিবলৈ পাইছে একদম ইণ্ডিয়া গেটৰ তলৰ পৰাই মই আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকে যদি কেতিয়াবা আহে মোৰ লগত কণ্টেক্ট কৰিব, মই সম্পূৰ্ণ কথা বুজাই দিম। গতিকে এয়া দেখিবলৈ পাইছে মোক পূৰা একদম বেগ পাতি লৈ একদম মাথা চাথা একদম গা চা নোধোৱাকৈ আহি কিনেই মই আজি পুৱাই আহিলোঁ, কাৰণ দিল্লীত বহুত ঠাণ্ডা হয়। গতিকে মই এই ঠাণ্ডা পানীত গা ধোৱা নাই, কাৰণ মোৰ বেমাৰ চলিছিল অলপ, গলৰ বেমাৰ আপোনালোকে জানেই।
গতিকে ডাইৰেক্ট মই ইণ্ডিয়া গেটত আহি গ'লোঁ আহি গৈয়ে এয়া দেখিবলৈ পাইছে ইয়াত কোনোতো লেখা বাৰে মোৰ মোবাইলটো ঢুকি নাপালে আৰু কিবা ইণ্ডিয়া লেখা আছিলে গতিকে আপোনালোকক দেখাইছোঁ এয়া দুজন চিকিউৰিটি গাৰ্ড আছে ইয়াৰ ইণ্ডিয়া গেটত ইণ্ডিয়ান আৰ্মি হয় গতিকে ইমান মানুহ অহা নাছিলে পুৱাই এয়া ফুলৰ গাৰ্ডেন দেখিবলৈ পাইছে এয়া চাৰিওফালে ফুল গছ গছনি একদম পুৰা এৰিয়াটো মানে আপোনাৰ চিকিউৰিটি গাৰ্ডৰ আণ্ডাৰত থাকে এয়া কি ধুনীয়া ফুল লগাই থৈ দিছে গামলাত একদম এয়া চাইড হৈছে গতিকে আপোনালোকে প্লিজ ভিডিঅ'টো লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে এতিয়া মই গৈ আছোঁ এয়া দেখিবলৈ পাইছে বহুত দূৰৰ পৰা মানুহ আহিছে বেগ পাতি লৈ গতিকে যিসকলে ওচৰত আহিছে একবাৰ দেখিবলৈ আহিছে ফটো এটা মাৰিবলৈ আহিছে মই অকল ভিডিঅ' বনোৱা মানুহ যি মই ভিডিঅ' ৰিলো বনাইছোঁ গতিকে আপোনালোকে মোৰ ৰিলটো চাই ল'ব লগতে আৰু মোৰ এই ভিডিঅ'বোৰ যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি যাব আৰু কমেণ্ট এটা কৰি যাব এয়া হৈছে ইণ্ডিয়া গেট ইয়াৰ পৰা মানুহবোৰে ফটো উঠায় গতিকে ময়ো ইয়াত ফটো দুটামান মাৰিলোঁ এই দুজন ল'ৰাক পতাই ল'লোঁ এয়া ফটো এটা দি দিলোঁ আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এয়া আহিলোঁ ইণ্ডিয়া গেটৰ তলতে ইমান ধুনীয়া চিনাৰী মানে আছে আৰু এয়া ফুল দেখিবলৈ পাইছে এয়া চিনাৰী এনেকৈ পানী পৰি আছে ইমান ধুনীয়া লাগিছে এটা ৰিল বনালোঁ ৰিল বনাই আপোনালোকক দেখালোঁ ধৰা কেনেকুৱা লাগিলে জনাব সম্পূৰ্ণ দৃশ্যবোৰ গতিকে এয়া ইণ্ডিয়া গেট নিচে ওচৰতে আছে ইণ্ডিয়া গেট এয়া পানী এনি টাইম পৰিয়ে থাকে গতিকে মইতো ঘূৰি থাকোঁ এনেকুৱা জেগা চাই থাকোঁ কিন্তু মই ভিডিঅ' নবনাওঁ গতিকে আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাইছে প্লিজ লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিব যাতে মোৰ অলপ কষ্টখিনি কম হয় ভাল লাগে যেতিয়া যিমান ভিউজ হয় সিমান ভাল লাগে মোৰ ভিডিঅ'টো গতিকে এয়া দেখিবলৈ পাইছে ইণ্ডিয়া গেটৰ পিছৰ ফালে জেগাতে মই এটা ভিডিঅ' বনাবলৈ আহিলোঁ কাৰণ জেগাখিনি ভাল লাগিলে গতিকে এয়া বুলি বেগটো লৈ ইমান ওজন দাঙি মোৰ একদম গা বিষাই গৈছে 2 দিন ধৰি বেগ দাঙি মাত্ৰ ঘূৰি আছোঁ ভিডিঅ' বনাই আছোঁ এয়া মোৰ কাম কৰিবলৈ আহিছোঁ এয়া দেখিবলৈ পাইছে মোদীৰ লগত ফটো উঠাই আছে কোনোবাৰ লগত ফটো উঠাই আছে ফটো আছে ইয়াতে গতিকে এয়া দেখিবলৈ পাইছে আপোনালোকে চিনাৰী দেখিবলৈ পাইছে কিমান ধুনীয়া সুন্দৰ এক মনোমোহা দৃশ্য গতিকে আপোনালোকে ৰাতি আহিব লাগিছিল মই আৰু চাই থাকোঁ অৱস্থা কিন্তু মই যাব নোৱাৰিলোঁ কাৰণ মই এটা বেলেগ কামৰ কাৰণে গৈছিলোঁ মোৰ ব্যক্তিগত কামৰ কাৰণে গৈছিলোঁ কিন্তু মোৰ কামটোত বেছি টাইম লাগিলে গতিকে মই সোনকালে ঘূৰি আহিব লাগে গতিকে মই সেইকাৰণে ৰাতি যাব নোৱাৰিলোঁ গতিকে নেক্সট ভিডিঅ' আহিছে মোৰ লালকিল্লাৰ পৰা লালকিল্লা কেনেকুৱা দেখিবলৈ কেনেকৈ যাব লাগে সম্পূৰ্ণ ভিডিঅ' আপোনাক দিম গতিকে মোৰ সেই চব ভিডিঅ' পাবৰ কাৰণে আপুনি ফ'ল' কৰিবলৈ নাপাহৰিব পেজটো ফ'ল' কৰি দিব লগতে মোৰ ভিডিঅ'টো যিসকলে চাই আছে প্লিজ শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক কমেণ্ট মাৰি যাবলৈ নাপাহৰিব আৰু প্লিজ মোৰ পেজখন একবাৰ লাইক কৰাই দিব গতিকে এয়া দেখিবলৈ পাইছে এক মনোমোহা দৃশ্য আপোনালোক দেখাই আছোঁ এয়া নেক্সট ফালে দফালে এনেকুৱা দৃশ্য আছে গতিকে একফালে দেখাইছিলোঁ আপোনাক প্ৰথমতে আৰু এইফালে এতিয়া দেখালোঁ গতিকে যিসকলে ভিডিঅ'টো চাই আছে প্লিজ লাইক এটা কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব এতিয়ালৈ মই ৰাখিছোঁ